আজি মই গুৱাহাটীলৈ আহিছোঁ মাষ্টাৰ্ছৰ এক্সাম দিবৰ কাৰণে আৰু আমি যিহেতু আজি বহুত সোনকালে আহি পালোঁ সেইকাৰণে ভাবিলোঁ ইয়াতে অলপমান সময় কটাই দিওঁ আৰু তাই একদম নদীটোৰ ফালে চাই কৈ আছে যে ইয়াতে এবাৰ পৰিলে আৰু গংগাত গা ধুব নালাগে। মোৰ এক্সাম চেণ্টাৰটো আছিল প্ৰাগজ্যোতিষ কলেজ। কলেজখনৰ ভিতৰত সোমাই দুয়োটাই মোক এনেকৈ এৰি থৈ গৈছে যে মই এক্সাম দিব অহা নাই, ফুৰিব আহিছোঁ। মই ভিতৰত নগ'লেও কথা নাই, একদম পাত্তাই দিয়া নাই, পিছফালে নোচোৱাকৈ পূৰা যায়হে যায়। ময়ো সিহঁতৰ পিছে পিছে যাই আছোঁ আৰু কলেজখনৰ পৰিৱেশটো কিন্তু বিৰাট ধুনীয়া আছিল দেই। আৰু ৰুমত সোমাইহে ভাবিছোঁ যে পৰীক্ষা বাৰু দিব আহিছোঁ কিন্তু নাজানো একো লিখিম কি। এক্সামত থাকে পাতি যিয়ে নিলিখোঁ কিয়, বাহিৰত আহি খোৱাটো মেইন নহয় জানো। সেইকাৰণে দোকান দেখি একদম আৰম্ভ হৈ গৈছোঁ। এতিয়া মই বিয়াত যাম গাইছ। 2 ঘণ্টাৰ পৰীক্ষাৰ পৰা হ'লে এতিয়া আমি বিয়াত যাম। ইয়াৰ পৰা ওলাই তাই যাব বিয়া খাবৰ কাৰণে আৰু আমি যাম ঘৰৰ ফালে। সেইকাৰণে এতিয়া আমি ৰখিছোঁ বাছৰ অপেক্ষাত।